গাইস এইখিনি হৈছে বৰফ চাই লওক ভালদৰে এইখিনি হৈছে বৰফ এই বৰফখিনি মই এতিয়া বাজিটো ঢালিছোঁ বাহিৰত ঢালি দিছোঁ এতিয়া চাব মেজিক এতিয়া মেজিক কি হয় চাব গাইস এটুকে কয় পানীত জুই মানে বৰফত জুই টেকনিক অফ দ্য নাম্বাৰ বৰফত জুই গতিকে এইটোৱে এক্সপেৰিমেণ্ট গতিকে মই কৈ আছোঁ কেনেকৈ এক্সপেৰিমেণ্ট কৰে বৰফ মই যিটো বৰফত জুই লগাবলৈ এই বৰফত জুই লগোৱাৰ ব্যৱহাৰ কৰিছিলোঁ এই বস্তুটো দেখাত পাথৰ একদম শিলৰ দৰে টাইট একদম কিন্তু এই বস্তুটো যদি আমি যদি আনা জেনাৰেলি এই বস্তুটো জুই লগাই এইটোৰ নাম হৈছে এইটোৰ কেলছিয়াম কাৰ্বাইড এইটো যদি জেনাৰেলি আমি জুই লগাই দিওঁ চাব এইটো যদি জেনাৰেলি আমি জুই লগাই দিওঁ আকৌ জুই নালাগে চাব আকৌ জুই নালাগে এইটো বস্তু আকৌ জুয়ে নালাগে জুইৰ প্ৰভাৱেই নহয় কিন্তু যদি ইয়াত নালমন পানী পৰি যায় এনেকুৱা এটা ৰিয়েকশ্যন হয় এই বস্তুটোৰ পৰা পানী দিয়াৰ লগে লগে এচিটিলিন নামৰ এবিধ গেছ প্ৰডিউচ হয় এচিটিলিন নামৰ গেছ প্ৰডিউচ হয় আৰু এই এচিটিলিন গেছটো হৈছে হাইলি ফ্লেমেবল গতিকে সেই এচিটিলিন গেছটো যেতিয়া ধোঁৱা টাইপৰ কিবা কানি ওলাই আছিল নে সেই ধোঁৱা টাইপৰ বস্তুখিনি এচিটিলিন গেছ বুলি কয় আৰু সেইখিনিত মানে যেতিয়া ডেষ্টাৰ যেতিয়া মাটিটো লগে লগে জুই উঠি গ'ল গতিকে সেইটোৱে হৈছে আমাৰ কেলছিয়াম কাৰ্বাইডৰ কাম এইটো দেখাত কিন্তু পাথৰৰ দৰে সেই কিন্তু আপোনালোকে কিন্তু মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক প্লিজ এই বস্তুটো ঘৰত ট্ৰাই নকৰিব কাৰণ এই বস্তুটো বহুত মানে যিটো এচিটিলিন গেছ ওলাই বহুত হাইলি ফ্লেমেবল বস্তুটো আৰু মানে সেইবাবে এই বস্তুটোৰ কাৰণে কি ক'ত কি ব্যৱহাৰ কৰে জানেনে জ্বালাই কাম যি আছে জ্বালাই কাম জ্বালাই কৰা কাম সেইগিলাখনত ব্যৱহাৰ কৰে এই বস্তুটো তো অক্সিজেনৰ লগত মিক্স কৰি পেলাই জ্বালাই কামত ব্যৱহাৰ কৰে এই বস্তুটো আৰু আপোনালোকৰ সহজ ভাষাত যদি বুজিব চেষ্টা কৰে এই বস্তুটো বহুত ফল মূলৰ বেপাৰী কি কৰিব এনে আম কল আম এইগিলাখন পকাবাক লাগি নানে এই বস্তুটো যে গেছ এটা ওলাই সেই গেছটোৰ দ্বাৰা পকি যায় আমটো কিন্তু এই চাইণ্টিফিক ইউজটো বহুতে নাজানে এই বস্তুটো মই চাইণ্টিফিক ইউজ কৰি আপোনালোক দেখুৱালোঁ গতিকে ভিডিঅ'টো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগে কিবা নহয় কিবা নাই আমাৰ শিকিবলৈ পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল গতিকে আজিলৈ জয় হিন্দ। Can I be your superhero?